নমস্কাৰ তেওঁলোক সকলোকে আমাৰ ইউটিউব চেনেল অভাৰ চাটালৈ স্বাগতম জনাইছো আজি এইচএছ ফাৰ্ষ্ট ইয়েৰ পলিটিকেল সায়েন্সৰ 9 নম্বৰ অধ্যায়টো আলোচনা কৰিব লৈছো গতিকে আহা এতিয়া পলম নকৰি আমি অধ্যায়টোলৈ আগবাঢ়ো অধ্যায়টোৰ নাম হৈছে সংবিধানৰ দৰ্শন অৰ্থাৎ ফিলচফি অফ দ্য কনষ্টিটিউশ্যন অৰ্থাৎ আমি ইয়াত কি পঢ়িবলৈ পাম সংবিধানৰ বিষয়ে পঢ়িবলৈ পাম গোটেই চেপ্টাৰটোত আমি সংবিধানৰ বিষয়ে পঢ়িব লাগিব আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষত এখন সংবিধান আছে হয় নে এখন লিখিত সংবিধান আছে যিখনৰ দ্বাৰা ৰাষ্ট্ৰখন পৰিচালনা কৰা হয় অৱশ্যে প্ৰত্যেকখন ৰাষ্ট্ৰতে একোখনকৈ সংবিধান থাকে ঠিক সেইদৰে আমাৰ ভাৰতবৰ্ষতো এখন আছে আৰু সেই সংবিধানখনৰ ঊৰ্ধ্বত কোনো নহয় সকলো নীতি নিয়ম সেই সংবিধানখনতে লিপিবদ্ধ কৰি থোৱা আছে আৰু আমাক সেই অধিকাৰখিনি মৌলিক অধিকাৰৰ পৰা আদি কৰি সকলোখিনি অধিকাৰ আমাক সংবিধানখনেই প্ৰদান কৰে ঠিক আছে গতিকে আজি আমি এই অধ্যায়টোত সংবিধানৰ সম্পৰ্কে পঢ়িব লাগিব ঠিক আছে এতিয়া চাওঁ হা সংবিধান স্থিতিশীল নেকি প্ৰথম কথাটো হৈছে যে সংবিধান স্থিতিশীল নেকি সংবিধান স্থিতিশীল নহয় ই এখন জীৱন্ত দলিল অৰ্থাৎ লিভিং ডকুমেণ্ট বুলি ক'ব পাৰি কাৰণ সংবিধানে এখন ৰাষ্ট্ৰৰ সময়ৰ লগে লগে উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ পথ দেখুৱায় সংবিধানে কি কৰে এখন ৰাষ্ট্ৰত সময়ে সময়ে যিবোৰ সমস্যা উদ্ভৱ হয় সেইবিলাক সমাধানৰ পথ দেখুৱায় আৰু ব্যাকীকৰণ ব্যৱস্থা আৰু ন্যায়ালয়ৰ সিদ্ধান্তসমূহে সংবিধানক সামাজিক ৰাজনৈতিক অৰ্থনৈতিক প্ৰাসংগিকতা প্ৰদান কৰি গতিশীল কৰি ৰাখে ঠিক আছে দ্বিতীয়তে আহিলে যে সংবিধান প্ৰণেতাসকলে যেতিয়া সংবিধান প্ৰণয়ন কৰিছিল তেতিয়া তেওঁলোকে উপলব্ধি কৰিছিল যে সমাজখনৰ পৰিৱৰ্তনৰ লগে লগে সংবিধানখনতো কিছুমান পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব সেয়েহে তেওঁলোকে কি কৰিছিলে সংবিধানত কিছুমান সংশোধনৰ ব্যৱস্থা ৰখা হৈছিলে যাৰ ফলত ই সকলো সময়ৰ বাবে প্ৰযোজ্য হৈ থাকে তাৰ পাছত আকৌ আন দেশৰ তুলনাত আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন অনন্য কিয়নো 1950 চনৰ 26 জানুৱাৰীত যিখন সংবিধান কাৰ্যকৰী কৰা হৈছিলে সেই সংবিধানখনেই বৰ্তমানলৈকে চলি আছে অৱশ্যে প্ৰয়োজন সাপেক্ষে সংশোধন কৰা হৈছে কিন্তু সংবিধানখন পৰিৱৰ্তন কৰা হোৱা নাই ঠিক আছে আৰু এই নমনীয়তাই সংবিধানৰ স্থিৰতা আৰু গতিশীলতা দুয়োটাই ৰক্ষা কৰি আছে বুলি আমি ক'ব পাৰোঁ সংবিধান প্ৰণেতাসকলে কিছুমান মূল গাঁথনি সৃষ্টি কৰি থৈ গৈছে সংবিধানখনৰ কিছুমান মূল গাঁথনি সৃষ্টি কৰি থৈ গৈছে যিবোৰ সংস্কাৰ সাধন কৰিব নোৱাৰি আৰু পৰিৱৰ্তন কৰাটো উচিত নহ'ব ঠিক আছে গতিকে এইবোৰ কাৰণতে আমি ক'ব পাৰোঁ যে সংবিধানখন স্থিতিশীল নহয় সংবিধানখন এখন জীৱন্ত দলিল লিভিং ডকুমেণ্টহে হয় ঠিক আছে ভাৰতবৰ্ষৰ সংবিধানখন স্থিতিশীল নহয় ই গতিশীল সময়ৰ প্ৰয়োজনৰ লগত খাপ খোৱাকৈ ইয়াক সংশোধন কৰি লোৱা হয় সংশোধনে কৰা হয় কিন্তু পৰিৱৰ্তন কৰা নহয় যিটো মই ইতিমধ্যে আগত কৈছো ফ্ৰান্সত কেইবাবাৰো সংবিধানৰ পৰিৱৰ্তন কৰা হৈছে ঠিক সেইদৰে ৰাছিয়াতো আমি চাব পাৰোঁ ৰাছিয়াতো কেইবাবাৰো সংবিধান পৰিৱৰ্তন কৰা হৈছে কিন্তু আমাৰ ভাৰতবৰ্ষত তেনেকুৱা বৰ্তমানলৈকে হোৱা নাই 1950 চনৰ 26 জানুৱাৰী তাৰিখে যিখন সংবিধান কাৰ্যকৰী কৰা হৈছিলে সেই সংবিধানখনেই বৰ্তমানলৈকে চলি আছে সেই সংবিধানখনৰ আলমতে আমাৰ ৰাষ্ট্ৰখন পৰিচালনা কৰি থকা হৈছে ঠিক আছে এতিয়া যে আমি যে কৈ আছো যে সংবিধান সংশোধন কৰিব পাৰি সংবিধান সংশোধন কৰি লোৱা হয় প্ৰয়োজন সাপেক্ষে এতিয়া সংশোধনো কেনেদৰে কৰা হয় ঠিক আছে ইয়াত কৈছে যে কিছুমান প্ৰথা অতি নমনীয় হয় কিছুমান প্ৰথা অতি নমনীয় হয় যিবোৰ সাধাৰণ আইন গ্ৰহণ কৰাৰ দৰে সংশোধন কৰিব পাৰি আকৌ কিছুমান অনমনীয় হয় যিবোৰ সংশোধন কৰিবৰ কাৰণে সংসদৰ মুঠ 2/3 ভাগ সদস্যই আৰু উপস্থিত থকা 1/3 ভাগ সদস্যই গ্ৰহণ কৰিব লাগিব তেতিয়া সংশোধন কৰিব পাৰি আকৌ কিছুমান আকৌ দৃঢ় অংশ থাকে সংবিধানৰ নীতি নিয়মৰ কিছুমান দৃঢ় অংশ থাকে যিবিলাক সংশোধন কৰিবৰ কাৰণে সংসদত উপস্থিত থকা 2/3 ভাগ সদস্যই আৰু সংসদৰ সংখ্যাগৰিষ্ঠ সদস্যই অনুমোদন জনোৱাৰ পাছত আকৌ ৰাজ্যবোৰলৈ পঠিওৱা হয় যেতিয়া আধাতকৈ বেছি ৰাজ্যৰ অনুমোদন জনাব মানে তেতিয়াহে কি হ'ব সংবিধানখন সংশোধন কৰিব পৰা যাব বুলি ক'ব পাৰি ঠিক আছে নমনীয় অংশটো সাধাৰণ আইন গ্ৰহণ কৰাৰ দৰে সংশোধন কৰিব পাৰি যিটো আকৌ 2/3 ভাগ সদস্য হোৱাৰ লগত উপস্থিত থকা 1/3 ভাগ সদস্যই গ্ৰহণ কৰিব লাগিব তেতিয়াহে পাৰি ইয়াত আকৌ সেই বিশেষ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ উপৰিও কি হ'ব লাগিব ৰাজ্যসমূহে অনুমোদন জনাব লাগিব ৰাজ্য কিমানে অনুমোদন জনাব লাগিব আধাতকৈ বেছি ৰাজ্য অনুমোদন জনাব লাগিব তেতিয়াহে কি হ'ব সংশোধন কৰিব পৰা যাব
এটা বিশেষ সংখ্যাগৰিষ্ঠতা মানে কি ইয়াত ভালদৰে লিখা আছে চোৱা যে সংবিধান সংশোধনৰ বাবে দুই ধৰণৰ বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হয় প্ৰথমতে সংশোধনী বিধেয়কখনৰ সপক্ষে সদনৰ মুঠ সদস্যৰ 1/3 সংখ্যকৰ সমৰ্থন থাকিব লাগিব আকৌ দ্বিতীয়তে উপস্থিত থকা ভোটদাতাৰ সদস্যৰ অন্ততঃ 2/3 অংশ সংশোধনত অনুমোদন জনাব লাগিব সংশোধনী বিধেয়ক এই একে পদ্ধতিৰে সংসদৰ দুয়োটা সদনে সুকীয়াকৈ গ্ৰহণ কৰিব লাগিব প্ৰতিখন সংশোধনী বিধেয়কৰ বাবে এই বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হয় ঠিক আছে এতিয়া আহিলে সংবিধান সংশোধনৰ প্ৰয়োজননো কিয় হ'ল মানে সংবিধানখনটো সংশোধন নকৰা হ'লেও হ'লহেঁতেন কিয় প্ৰয়োজন হ'ল এতিয়া চোৱা যে সময়ৰ গতিৰ লগত সমাজৰ প্ৰয়োজনৰ পৰিৱৰ্তন হয় আৰু এই প্ৰয়োজনসমূহ পূৰাবৰ কাৰণে প্ৰচলিত সংবিধানখন সমৰ্থ নহ'লে সংবিধানৰ সংশোধনৰ প্ৰয়োজন আহি পৰে ঠিক আছে মানে কি কৈছে যে সময়ৰ যেতিয়া পৰিৱৰ্তন হয় তেতিয়া সমাজৰ প্ৰয়োজনবিলাকো পৰিৱৰ্তন হয় আৰু তেতিয়া কি হয় যেতিয়া এই প্ৰয়োজনসমূহ পূৰাবৰ বাবে প্ৰচলিত সংবিধানখন সমৰ্থ হৈ নুঠে তেতিয়া কি হ'ব তেতিয়া সংশোধনৰ প্ৰয়োজন আহি পৰে হয়নে ভাৰতীয় সমাজ ব্যৱস্থাত দ্ৰুত পৰিৱৰ্তনৰ বাবে যিহেতু ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত একদম দ্ৰুতগতিত পৰিৱৰ্তন হৈছে সেয়েহে 1949 চনৰ সংবিধানখনে বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰিবলৈ সমৰ্থ নোহোৱাটো স্বাভাৱিক কথা আৰু সেয়েহে কিছুমান সংশোধনৰ আৱশ্যক হৈ পৰিছে আৰু সেয়েহে কিছুমান সংশোধন কৰা হৈছে ঠিক আছে এতিয়া সংশোধনৰ কিছুমান উদাহৰণ চোৱা যে জনসাধাৰণৰ দাবীত ৰাজ্যৰ সীমা পৰিৱৰ্তন আৰু পুনৰ নিৰ্ধাৰণ কৰিবলগীয়া হৈছিলে অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ ব্যৱস্থাটো 10 বছৰৰ বাবে কৰা হৈছিলে কিন্তু 10 বছৰ মূৰে মূৰে পুনৰ 10 বছৰৰ বাবে বৃদ্ধি কৰিবলগীয়া হৈছিলে ঠিক আছে আকৌ গুৰুত্বপূৰ্ণ সংশোধনী আমি ক'ব পাৰোঁ যে সাধাৰণতে সৰহখিনি সংশোধনীয়ে এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত কৰা হৈছিলে কেৱল 42তম সংশোধনীয়ে সংবিধানত এটা বিৰাট পৰিৱৰ্তন আনিছে বুলি আমি ক'ব পাৰোঁ কিন্তু সংশোধনৰ দশক হিচাপে সংখ্যাৰ তালিকা 1951 চনৰ পৰা 1960 চনৰ ভিতৰত 9 বাৰ সংশোধন কৰা হৈছিলে মানে বহুত বাৰ সংশোধন কৰা হৈছে ঠিক আছে 1961 চনৰ পৰা 1970 চনৰ ভিতৰত 14 বাৰ সংশোধন কৰা হৈছিলে 1971 পৰা 1980 চনৰ ভিতৰত 22 বাৰ সংশোধন কৰা হৈছিলে 1981 চনৰ পৰা 1990 চনৰ ভিতৰত 22 বাৰ আকৌ 1991 পৰা 2000 চনৰ ভিতৰত 16 বাৰ সংশোধন আকৌ 2001 চনৰ ভিতৰত 2001 চনৰ পৰা 2009 চনৰ ভিতৰত 15 বাৰতকৈও অধিক সংশোধন কৰিবলগীয়া হৈছিলে গতিকে এইবিলাকে মূল কাৰণ মানে যেহেতু সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজৰ পৰিৱৰ্তন হয় সমাজৰ পৰিৱৰ্তনৰ লগে লগে কি হয় যিবিলাক প্ৰয়োজনখিনিও পৰিৱৰ্তন হৈ যায় যেতিয়া প্ৰয়োজন পৰিৱৰ্তন হৈ যায় তেতিয়া কি কৰিব লাগিব সংশোধনটো কৰিবই লাগিব সেই সংশোধন কৰা হৈছিলে আৰু ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা যিহেতু দ্ৰুতগতিত পৰিৱৰ্তন হৈছে হয়নে সেয়েহে 1949 চনত যিখন সংবিধান গৃহীত কৰা হৈছিলে বা 1950 চনৰ 26 জানুৱাৰীত যিখন সংবিধান কাৰ্যকৰী কৰা হৈছিলে সেইখন সংবিধান আমাৰ 2026 চনত বা 2025 চনত বা 2000 চনৰ পাছত সেইখিনি হয়তো আমাৰ প্ৰয়োজনখিনি পূৰণ কৰিব নোৱাৰিবও পাৰে মানে সেই প্ৰয়োজন পূৰণ কৰিব নোৱাৰাৰ কথাটো এটা স্বাভাৱিক কথা হয়নে গতিকে তেনে ক্ষেত্ৰত সংশোধনীৰ কথাটো আহি পৰে ঠিক আছে এতিয়া যদি আমি উদাহৰণ চাবলৈ যাওঁ তেন্তে আমি পালো যে কি পালো যে জনসাধাৰণৰ দাবীত কি হৈছিলে ৰাজ্যৰ সীমা পৰিৱৰ্তন পুনৰ নিৰ্ধাৰণ কৰিব লগা হৈছিলে অনুসূচিত জাতি জনজাতিৰ বাবে সংৰক্ষণ ব্যৱস্থাটো 10 বছৰৰ বাবে কৰা হৈছিলে কিন্তু 10 বছৰ মূৰে মূৰে পুনৰ 10 বছৰৰ বাবে বৃদ্ধি কৰিবলগীয়া হৈছিলে গতিকে তেনেধৰণৰ কিছুমান কথা হৈছিলে আকৌ আমি যদি ক'ব পাৰোঁ যে 1976 চনৰ 42তম সংশোধন কি হৈছিলে তিনিটা শব্দ সংযোগ কৰা হৈছিলে প্ৰস্তাৱনাত এইখিনিতো তোমালোকে আগত পাই আহিছা হয়নে গতিকে তেনেদৰে কিছুমান সংশোধনৰ প্ৰয়োজন হৈ আহি পৰিছিলে ঠিক আছে আকৌ চোৱা যে সময়ৰ অগ্ৰগতিৰ লগে লগে সমাজৰ প্ৰয়োজনৰ পৰিৱৰ্তন হয় ইতিমধ্যে আমি গম পাইছোঁ আৰু এই পৰিৱৰ্তনবোৰ জোৰা মাৰিবৰ কাৰণে কিছুমান সংশোধন কৰিবলগীয়া হৈছিলে 1971 চনৰ পৰা 1990 চনৰ ভিতৰত মুঠতে 44 বাৰ সংবিধান সংশোধন কৰা হৈছে কিছুমান সংশোধন যান্ত্ৰিক বা প্ৰশাসনিক প্ৰকৃতিৰ হয় যেনে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বাবে বয়সৰ সীমা 60 বছৰৰ পৰা 62 বছৰ কৰা নাইবা অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ প্ৰতিনিধিত্বৰ বাবে সংৰক্ষণৰ বাবে 10 বছৰতকৈ বৃদ্ধি কৰা ইত্যাদিবিলাক ঠিক আছে তাৰপিছত আকৌ 10 বছৰকৈ বৃদ্ধি কৰা তাৰপিছত কিছুমান সংশোধনী আকৌ ন্যায়ালয় আৰু সংসদৰ মাজত আইনৰ ব্যাখ্যাক লৈ বিবাদৰ ফলত সৃষ্টি হয় মানে এইখিনি আমি যিখিনি পঢ়ি আছো এতিয়া মানে সংশোধনীনো কিয় হয় মানে কোনখিনিক লৈ হয় এতিয়া প্ৰথমটো পালো যে যান্ত্ৰিক বা প্ৰশাসনিক প্ৰকৃতিৰ কিছুমান সংশোধন আকৌ কিছুমান সংশোধন কি ন্যায়ালয় বা সংসদৰ মাজত আইনৰ ব্যাখ্যাক লৈ বিবাদৰ ফলত সৃষ্টি হয় আৰু এইবোৰৰ ভিতৰত নিৰ্দেশাত্মক নীতি বা মৌলিক অধিকাৰ মাজত অগ্ৰাধিকাৰ সম্বন্ধীয় বা ব্যক্তিগত সম্পত্তিৰ অধিকাৰ সম্পৰ্কীয় সংসদৰ সংবিধান সংশোধন কৰাৰ ক্ষমতা সম্বন্ধীয় ইত্যাদিবিলাক হ'ব পাৰে আকৌ কিছুমান সংশোধন ৰাজনৈতিক বুজাপৰাৰ ফলতো হৈছে ঠিক আছে এই ক্ষেত্ৰত সমাজৰ প্ৰয়োজনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় বিধানমণ্ডলৰ দলত্যাগী সদস্যৰ সদস্যপদ খাৰিজ কৰা সংশোধনী ইয়াৰ ভিতৰত পৰে আকৌ কিছুমান আকৌ অতি বিতৰ্কমূলক সংশোধনী আছে যে 42তম সংশোধনী বিতৰ্কমূলক সংশোধনীৰ ভিতৰত পৰে গতিকে এনেধৰণে সংশোধনী হোৱা দেখা যায় ঠিক আছে সংবিধানৰ মূল গাঁথনি আৰু বিকাশ
ঠিক আছে ভাৰতীয় সংবিধান এখন গতিশীল দস্তাবেজ আৰু ইয়াৰ মূল গাঁথনি আৰু বিকাশৰ ধাৰণটো সময়ৰ লগে লগে বিৱৰ্তিত হৈ আছে বুলি কৈছে প্ৰথম যে সংবিধান সংশোধনৰ ধাৰা যে ভাৰতীয় সংবিধানৰ 368 নং অনুচ্ছেদত সংসদক সংবিধান সংশোধন কৰাৰ অধিকাৰ প্ৰদান কৰিছে হয়নে যে ভাৰতীয় সংবিধানৰ 368 নং অনুচ্ছেদত সংসদক সংবিধান সংশোধনৰ অধিকাৰ প্ৰদান কৰিছে কিন্তু ক্ষমতা অসীম নহয় ঠিক আছে যদিও সংবিধান সংশোধনৰ বাবে অধিকাৰ প্ৰদান কৰিছে কিন্তু সেই ক্ষমতা অসীম নহয় সময়ে সময়ে উচ্চতম ন্যায়ালয়ে বিভিন্ন গোচৰৰ জৰিয়তে স্পষ্ট কৰি দিছে যে সংসদে সংবিধানৰ মৌলিক যিবোৰ বৈশিষ্ট্য আছে সেইবোৰ সলনি কৰিব নোৱাৰিব আকৌ দ্বিতীয়তে আহিলে কেশৱানন্দ ভাৰতী গোচৰ 1973 চনত হৈছিলে কেশৱানন্দ ভাৰতী গোচৰ 1973 সংবিধানৰ ইতিহাসত কেশৱানন্দ ভাৰতী গোচৰ এটা গুৰুত্বপূৰ্ণ বুলি আমি ক'ব পাৰোঁ ঠিক আছে এই গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে মূল গাঁথনি অৰ্থাৎ বেচিক ষ্ট্ৰাকচাৰ সূত্ৰটো উত্থাপন কৰে আৰু ইয়াৰ দ্বাৰা কোৱা হয় যে সংসদৰ সংবিধান সংশোধন কৰাৰ ক্ষমতা আছে কিন্তু সংসদৰ এনে কোনো ক্ষমতা নাই যাৰ দ্বাৰা সংবিধানৰ মূল গাঁথনি নষ্ট বা সলনি কৰিব পাৰি ঠিক আছে তাৰপিছত আহিলে মূল গাঁথনিৰ উপাদানসমূহ যদিও সংবিধানে নিজে মূল গাঁথনি কি সেয়া স্পষ্টকৈ উল্লেখ কৰা নাই কিন্তু ন্যায়ালয়ৰ বিভিন্ন ৰায়দানৰ ভিত্তিত তলত দিয়া বিষয়সমূহক মূল গাঁথনি হিচাপে আমি গণ্য কৰিব পাৰোঁ বা গণ্য কৰা হয় ঠিক আছে প্ৰথমটো হৈছে যে সংবিধানৰ সৰ্বোচ্চতা সংবিধান সকলোৰে ওপৰত ঠিক আছে সংবিধানৰ ওপৰত চৰকাৰো নহয় ৰাষ্ট্ৰও নহয় কোনো নহয় সংবিধানে সৰ্বোচ্চ গণতান্ত্ৰিক আৰু গণৰাজ্যিক চৰিত্ৰ ভাৰত এখন গণতান্ত্ৰিক দেশ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ কোনো চৰকাৰী ধৰ্ম নাথাকে ক্ষমতাৰ পৃথকীকৰণ আইন পালিকা কাৰ্যপালিকা ন্যায়পালিকাৰ মাজত ক্ষমতাৰ ভাগ বতৰা যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন এতিয়া বিকাশৰ ধাৰা সংবিধানৰ বিকাশ কেৱল সংশোধনৰ মাধ্যমতে হোৱা নাই ইয়াৰ আঁৰত আছে ন্যায়িক ব্যাখ্যা উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত দিয়া গুৰুত্বপূৰ্ণ ৰায়দানসমূহ ৰাজনৈতিক পৰম্পৰা যে সময়ৰ লগে লগে গঢ়ি উঠা নতুন ৰাজনৈতিক অভ্যাসসমূহ গতিকে এইখিনি আছিলে সংবিধানৰ মূল গাঁথনি আৰু বিকাশ ঠিক আছে এতিয়া জীৱন্ত দলিলৰ ৰূপত সংবিধান ভাৰতীয় সংবিধানখন এখন সাধাৰণ দলিল নহয় এখন জীৱন্ত দলিল 1950 চনতহে 50 চনতে কাৰ্যকৰী হোৱা সংবিধানখন প্ৰায় 100টা মান সংশোধনীৰ মাজেৰে বৰ্তমানৰ ৰূপ পাইছেহি ইমান সংশোধনীৰ পাছতো সংবিধানখনে নিজৰ ঐতিহ্য হেৰুওৱা নাই কিন্তু গণতন্ত্ৰৰ আদৰ্শ বা বাস্তৱতাৰ সমানে ক্ৰমবিকাশ ঘটি আছে ভাৰতবৰ্ষ গণতন্ত্ৰ এই মূল মন্ত্ৰ বুলি আমি ক'ব পাৰোঁ ভাৰতবৰ্ষত সংসদীয় গণতন্ত্ৰ প্ৰচলিত আৰু সেই হিচাপে ইয়াত সংসদৰ চূড়ান্ততা প্ৰতিফলিত হৈছে কিন্তু সংসদৰ ওপৰত ন্যায়পালিকাৰ নিয়ন্ত্ৰণো মন কৰিবলগীয়া সংসদে গ্ৰহণ কৰা কোনো আইনে সংবিধানৰ বিধি ভংগ কৰিলে উচ্চতম ন্যায়ালয়ে তাক ক্ষমতাৰ বাহিৰৰ বুলি নাকচ কৰি দিব পাৰে ভাৰতবৰ্ষৰ গণতন্ত্ৰ আইনৰ অনুশাসনৰ নীতি অনুসৰি পৰিচালিত হয় ভাৰতবৰ্ষত চৰকাৰৰ সকলো অনুষ্ঠান জনসাধাৰণৰ ওচৰত দায়বদ্ধ আৰু সকলো অনুষ্ঠানৰ মাজত সন্তুলন প্ৰকাশিত হয় আৰু ইয়ে ভাৰতীয় সংবিধানখনক এক জীৱন্ত দলিৰ ৰূপত প্ৰতিভাত কৰিছে বুলি আমি ক'ব পাৰোঁ বা প্ৰতিফলিত কৰিছে বুলি আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া বিতৰ্কৰ অৱসানৰ ক্ষেত্ৰত ন্যায়পালিকাৰ ভূমিকা যে বিতৰ্কৰ অৱসানৰ ক্ষেত্ৰত ন্যায়পালিকানো কেনেকে ভূমিকা পালন কৰে যে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱা বাবে সংসদৰ প্ৰাধান্য প্ৰতিষ্ঠা কৰাৰ এটা ভাৱ থাকে কিন্তু ন্যায়পালিকাই এই ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰে ন্যায়পালিকাৰ যুক্তি হ'ল যে সংসদক নিজৰ ইচ্ছামতে আইন প্ৰণয়ন কৰিব দিলে শেষত স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকিব সেয়েহে ন্যায়পালিকাই দৃঢ়মত প্ৰকাশ কৰে যে সংসদে যিকোনো আইন প্ৰণয়ন কৰিলেও বা যিকোনো অনুচ্ছেদ সংশোধন কৰিলেও সংবিধানৰ যিটো মূল ভেটি সেয়া সংশোধন কৰিব নোৱাৰিব বা মূল যিটো গাঁথনি সেয়া কিন্তু সংশোধন কৰিব নোৱাৰিব এইখিনিতে উল্লেখ কৰিব পাৰি যে মূল ভেটিৰ বিষয়ে সংবিধানৰ ক'তো উল্লেখ নাই বা মূল গাঁথনি সম্পৰ্কে সংবিধানৰ ক'তোৱে উল্লেখ নাই কিন্তু এইটো সম্পূৰ্ণৰূপে ন্যায়পালিকাৰ সৃষ্টি কিন্তু বৰ্তমান ই সৰ্বজন স্বীকৃত ধাৰণা বুলি আমি ক'ব পাৰোঁ এই মৌলিক পৰিকাঠামোৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি ন্যায়পালিকাই বিধানমণ্ডল কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সন্তুলন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে ঠিক আছে গতিকে এনেদৰে বিতৰ্কৰ ক্ষেত্ৰত বিতৰ্ক অৱসানৰ ক্ষেত্ৰত ন্যায়পালিকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ঠিক আছে এতিয়া আহিলে ৰাজনৈতিক নেতৃত্বৰ পৰিপক্কতা যে সংবিধান সৃষ্টিৰ আদিৰ পৰা বৰ্তমানলৈকে ঘটনা পৰিক্ৰমাৰ অনুধাৱন কৰিলে ভাৰতীয় ৰাজনীতিক আৰু জনগণৰ ৰাজনৈতিক পৰিপক্কতা স্পষ্ট ৰূপত ধৰা পৰে ৰাজনৈতিক নেতাসকলে বিভিন্ন সময়ত জনগণৰ কল্যাণৰ কাৰণে গ্ৰহণ কৰা আঁচনিসমূহে প্ৰমাণ কৰে যে নেতাসকল জনগণৰ ওচৰত দায়বদ্ধ হয় বহু বাক বিতণ্ডাৰ পাছত
সংবিধানৰ মৌলিক পৰিকাঠামোক গুৰুত্ব প্ৰদান কৰি ৰাজনৈতিক পৰিপক্কতা প্ৰকাশ কৰিছে। স্বাধীনতা লাভৰ মুহূৰ্তত দেশৰ নেতাসকলে বিশেষকৈ নেহেৰুৱে অন্তৰৰ পৰা প্ৰকাশ কৰা জনগণৰ বাবে বিশেষকৈ পিছপৰা শ্ৰেণীৰ বাবে প্ৰাণ উৎসৰ্গা কৰা মনোভাৱ আজিও ৰাজনৈতিক নেতাসকলে অন্তৰত পোষণ কৰি আছে বুলি ক'ব পাৰি। গতিকে ইয়াতে প্ৰকাশিত হয় যে ৰাজনৈতিক নেতাসকলৰ ৰাজনৈতিক পৰিপক্কতা। ঠিক আছে? গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছো বুজি পাইছা। যদি বুজি নাপায় তেন্তে কমেণ্ট বক্সত জনাবা। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিবা। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছো। ধন্যবাদ।